बिथां बिश्वजित दैमारिया फैनानै जोंखौ आदेरबाय जे बे गंगा माताखौ जुदि बिदि फुजा होयोब्ला जोंहा बर' नियम मथे माताया मानिनोबो हागौ होननानै बिथाङा फुजा लाबोना जोंखौ फुजा खालामनो होदोंमोन। बे फुजा लाबोना बिथाङा फुजा लाबोना फुजा खालामनायाव जों फुजा खालामबाय दं। दिनैसिमहालागै खालामबाय दं। बिथाङा बुंदोंमोन खेबथाम नङा खेबब्रै नङा खालामगासिनो था। नों दिनैसिमहालागै नै खेबथाम जाबाय आरो खालामबाय थागोनबो आरो खालामबाय थागोन। आरो दा बर्थमान जोङो सान्दा बरंनि खांनानै निजेनि न'खराव भक्तिसे भक्ति जिमान रां रुफा सोर बेसे हागौ ओरै होनानै खांलायनानै जों बे फुजाखौ खालामो। आरो फुजायाव जोङो हांसो गुफुर होयो आरो बे सना होयो मातानो जोङो दख'ना गुफुर होयो आरो आर'नाइ गुफुर होयो ओमफ्राय खोमानि सना गन्थंनि सना बेफोरखौ होयो आरो लोगोआव जोङो बोरमा मासे आगारना बोनाय जायो आरो ओमफ्राय नैबे आइनि नामै जोङो हांसो गुफुर मासेबो आगार होफानाय जायो। फार' जरासेयाव जायो एबारजों जोंनो खेबथाम जाबाय। खेबथाम फालिनाय जाबाय जोङो। दा बर्थमान जों मोजां मोनगासिनो दङ। जों भाबि जायो हसाख्राया जोंखौ आइया मानिनानै बे बोहैनाय दैमायाबो जोंनि थाखाय बन्द जानानै बेलेगखै थांबाय। दा बेखायनो जों भाबिदों आइया हसाख्राया मानि मारदों आरो बे उनावबो जोंहा बे आइखौ फुजिबाय थागोन होनना जों भाबिदों आरो आइनि नामै जोङो नैबे गंगा मन्दिरखौ लुनाय जाबाय फैसा खांनानै। खावलायगोन मानो होनब्ला बिथाङा फैना नायफैदो एसे बिथांनो जों आदिं मोनहैनो हाबाखौ मावदोंमोन। जों दाबो बिथांनि आदिं मोनहैनो हाबाखौ मावबाय दङ। बिथाङा खेबसे नायफैदो आरो बिथांनि मन्दिराबो जाबाय आरो बिथांखौ खेबसे फायनांगौ होनना भाबियो जों। গংগা পূজা কৰা যেতিয়া আমাৰ মানে বিশ্বজিৎ দৈমাৰী ছাৰে আহিছিলে কোকৰাঝাৰৰ পৰা লৈ বামন চামন লৈ আহিছিলে। সেইকে পূজাটো আমি কৰি বহুত ভাল পাইছোঁ। 3 বছৰৰ পৰা আমাৰ এক চাপো গিৰা নাই। সেইকাৰণে আমি বছৰ বছৰ পূজা কৰি আছোঁ আৰু বছৰ কৰিম। গংগা পূজা কৰা ইতিমধ্যে আমাৰ 3টা বছৰ হৈছে, বাৰ্ষিক হৈছে। আমি 2010 চনতে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই আমাৰ এই বান গৰাখহনীয়াৰ সন্দৰ্ভত আমি বিভিন্ন সভা সমিতি পাতিছিলোঁ আৰু আমি বহুতো মেম'ৰেণ্ডামো আমি দিছিলোঁ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি দিছিলোঁ আমাৰ এই স্থায়ী সমাধান হ'বৰ কাৰণে আমাৰ গৰাখহনীয়া প্ৰতিৰোধ হ'বৰ কাৰণে। আমি তেনেকৈ 2010 চনৰ পৰা আমি এই পদক্ষেপ লৈ আছিলোঁ, কিন্তু আমি ফলপ্ৰসূ নোহোৱাত আমাৰ পুনৰ আমি গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি চিন্তা কৰিলোঁ যে একোফালে যেতিয়া আমি উপায়বিহীন হ'লোঁ তেতিয়া আমি ভাবিলোঁ কি আমাৰ গাঁৱৰ ৰাইজে যাতে আমি সকলো একত্ৰিত হৈ মা গংগা নামত যদি আমি পূজা অৰ্চনা কৰোঁ হয়তো চাগে আমাৰ ভেটি মাটি ৰক্ষা পৰিব বুলি আমি আশা কৰি আমি তেনেকৈ গংগা পূজা আয়োজন কৰিবলৈ ওলাইছোঁ। আৰু আমি এই গংগা পূজা ইতিমধ্যে আমাৰ 4খন পূজা হৈছে। তৃতীয় বাৰ্ষিক আমাৰ এই বছৰ। আৰু যেতিয়াৰ পৰা আমি গংগা পূজা পাতিবলৈ আয়োজন কৰিছোঁ তেতিয়াৰ পৰা মা গংগা আমালৈ চকু মেলি চাইছে বুলি আমি ভাবিব পাৰিছোঁ। যিহেতু আগতে যি বিধ্বংসী বান আছিলে অন্ততঃ আমি অলপ গংগা পূজা পতাৰে পৰা আমি অলপ হেৰি পাইছোঁ। এই কুকুৰা চৰাই আৰু পক্ষী কিবা বলিদান দি গংগা মাইক পূজা দিয়া হৈছে প্ৰথম কাৰ্যসূচী। আৰু এটা ক'লা ছাগলী যজ্ঞ কৰি পূজা কৰি দিয়া হৈছে মা গংগা নামত। আমি তাৰ দ্বিতীয় কাৰ্যসূচী এতিয়া এই শেষৰ কাৰ্যসূচী এতিয়া এই মা গংগা সম্পূৰ্ণ পূজা পাতল দি মা গংগাক যিখিনি তেওঁ অলংকাৰ লাগে বস্ত্ৰ বা পূজা পাতল সম্পূৰ্ণ ধূপ নৈবেদ্য দি তেওঁক মানে পূজা দি বিদায় দিয়া হৈছে। আমাৰ এই চেঙাজান সমূহ অঞ্চলবাসী ৰাইজে আমি 2 টকা চান্দা কৰি আমি গংগা মাৰ নামত আমি এই 3টা বছৰে আমি পূজা কৰি আহিছোঁ আৰু এই পূজাৰ ফলত আমি কিছু সুফল পাইছোঁ বুলি ভাবিছোঁ। সুদূৰ ভৱিষ্যতেও আমি কৰি যোৱা পূজা প্ৰতি বছৰে আমি পূজা কৰি যোৱা আমি তেওঁক আমি কথা দিছোঁ। চৰকাৰক এই সম্পৰ্কত আমি চৰকাৰক আগৰ পৰাও কৈ আহিছোঁ, এতিয়া এই মুহূৰ্তটো কম যে আমাৰ এই চেঙাজান নৈপৰীয়া অঞ্চলৰ ৰাইজৰ কাৰণে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক আমাৰ এই অঞ্চলবাসী ৰাইজক আমাৰ ভেটি মাটি ৰক্ষা কৰিবৰ হেতু আমাক ইয়াত শক্তিশালী হিচাপে হাইৱে মথাউৰি বা যিকোনো মানে ব'ল্ডাৰ স্প্ৰাই হাউৰি বা যিকোনো মানে ব'ল্ডাৰ স্প্ৰাই হওক আমাক যাতে স্থায়ী হিচাপে আমাৰ এই ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ কৰি
দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত, অসম চৰকাৰৰ ওচৰত বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি অঞ্চলবাসী ৰাইজৰ হৈ আমি চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজক ভেটি মাটি ৰক্ষাৰ হেতুকে আমাক যাতে স্থায়ী হিচাপে আমাৰ মানে নিয়ন্ত্ৰণ কৰি দিয়ে বুলি আমি আশা ৰাখিলোঁ। চেঙাজান, বুটঘাট, বালিগাঁও, কেদিগাঁও, লক্ষীৰপাৰ লৈ আমাৰ কমচে কম 13টা গাঁও ব্ৰহ্মপুত্ৰ লৈ গৈছে। এনেকুৱা সুখ দুখ চাই কিনি আমাৰ চিমেণ্ট চাপৰি চাংজাৰী নগৰৰ মিনেশ্বৰ নাৰ্জাৰী আছে, তেওঁ বিশ্বজিৎ দৈমাৰীৰ লগত আলোচনা কৰি আজি 3 বছৰ আগত বিশ্বজিৎ দৈমাৰী কোকৰাঝাৰৰ পৰা পূজাৰী আনি কিনি ইয়াত পূজা দিছিলে আৰু আমাক কৈ গৈছিলে 3 বছৰ পূজা দিবলৈ। অৱশ্যে তেতিয়াৰ পৰা আমাৰ যিখিনি গৰা খোৱাইছে তাৰ পিছৰ পৰা আমি পূজা দি আছোঁ। ৰাইজে যোনে যি দিছে তাকে দি মানে পূজা দি আছোঁ আৰু গৰা খোৱা হোৱা নাই। চৰকাৰেও অলপ পাৰ্কো দিছে, গতিকে আমি পূজা মানে বিশ্বাস কৰি গংগামাক দিছোঁ। গংগামা বাৰু আজিও পূজাৰী আমাক ধ্যানত কৈছে যে ইয়াৰ পৰা আঁতৰি যাব। তাৰ লগত চৰকাৰেও মানে আৰু কাম কাজ দি সহযোগ কৰিলে তেতিয়াহে মানে আমি নিস্তান পাম আৰু গংগামায়ো আমাক নিস্তান দিব। মোৰ ইমানেই বক্তব্য। আমি বিশ্বজিৎ দৈমাৰীক যি আমাৰ চেঙাজান বুটঘাটত যিখিনি মানে পূজাৰী আনি কিনি কৰিছে আৰু বৰ্তমানে সাংসদ হৈছে, বৰ্তমানে অধ্যক্ষ আছে, তেওঁক আমি বহুত মানে আন্তৰিক হিচাপে ধন্যবাদ দিছোঁ আৰু তেওঁক আমি আৰু ইয়াতকৈ মানে ডাঙৰ হৈ যাওক বুলি আশীৰ্বাদ দি আমি ভগৱানৰ লগত কামনা কৰি আমি বক্তব্য শেষ দিছোঁ। আহিব লাগিব, বিশ্বজিৎ দৈমাৰী আহিব লাগিব, প্ৰধান বৰাও আহিব লাগিব, আমাৰ ভুৱন বাবু আহিব লাগিব। তেওঁলোকে পাৰ্কৰ ভুৱন বাবু, প্ৰধান বৰা পাৰ্কৰ কাম দিছিলে, তাতো কাম কৰিছে আৰু আহি কিনি আৰু যিখিনি আছে আৰু নদী যেনেকুৱা আছে আৰু কাম কৰিব লাগে বুলি আমি চৰকাৰৰ লগত অনুৰোধ জনাইছোঁ আৰু বিশ্বজিৎ দৈমাৰীকো আৰু একবাৰ আহি আমাৰ ৰাইজৰ লগত লগ কৰিব বুলি আমি আশা ৰাখিছোঁ।